মই তাৰিফ এণ্টাৰটেইনমেণ্টছ আপোনালোকক স্বাগত জনাইছোঁ। মই আজি এটা বিশেষ ঠাইত আহিছোঁ। সেয়া আমাৰ গোৱালপাৰা জিলাৰ পূব সমষ্টিৰ অন্তৰ্গত বহুতিশ্বৰ। মোৰ ঘৰ ইয়াৰ পৰা বহু দূৰত নহয়, ওচৰতে। আমি আজি আহিছোঁ ইয়াৰ জনজীৱন কেনেকুৱা, ইয়াত মানুহে কেনেকৈ থাকে, ইয়াৰ খেতি বাতি, বিশেষকৈ খেতি বাতিবিলাক চাব আহিছোঁ কেনেকুৱা কি হৈছে। এইটো ছিজনেল হয়, কিন্তু তাৰ লগে লগে মই দুটামান কথা ক'ম চহৰ অঞ্চলৰ মানুহৰ বিষয়ে। বেলেগ অঞ্চলৰ মানুহবিলাকে কি ভাবে তথা তেওঁলোকৰ যে আছে তেওঁলোকৰ ওপৰত কি প্ৰভাৱ পৰিব, তাৰপিছত আৰু NRCৰ কি সম্পৰ্ক, তো সেইখিনি কথা মই অলপ আপোনালোকক ক'ম বুলি ভাবিছোঁ। আহক। তেওঁলোকৰ যিবিলাক ঘৰ আছে আপোনালোকে দূৰত চাব পাৰে। আপোনালোকে যিবিলাক তেওঁলোকৰ ঘৰ আছে এইবিলাক ঘৰ মই আপোনাক দেখুৱাই আছোঁ। যিবিলাক তেওঁলোকৰ ঘৰ, এই ঘৰবিলাকত তেওঁলোকে কিছুদিনহে ভালকৈ থাকিব পাৰে। এইটো বাৰিষাৰ সময় নহয়, বাৰিষাৰ সময়ত সেই ঘৰবিলাক বুৰ যায়। যেতিয়া বুৰ যায় তেওঁলোকে আমাৰ ওখ স্থানত নিৰাপদ স্থানত আশ্ৰয় লয়। কিন্তু আমাৰ কিছুমান নেতা আছে, সুবিধাবাদী তথাকথিত জাতীয়তাবাদী নেতা, তেওঁলোকে ভাবে যে এইবিলাক অবৈধ বাংলাদেশী। কিন্তু নহয়, তেওঁলোক অবৈধ বাংলাদেশী নহয়, তেওঁলোক খাটি খোৱা অসমীয়া হয়, তেওঁলোকৰ চৰ অঞ্চলৰ অসমীয়া হয়। গতিকে আপোনালোকে চাব, তেওঁলোকৰ কষ্টৰ মূল যাতে তেওঁলোকে পায়, সেইখিনিয়ে মোৰ ক'ব লগা। আপোনালোকে তেওঁলোকক অকৰ্থনা কৰাতকৈ তেওঁলোকক উৎসাহ যোগাওক। এইটোৱে আমাৰ সকলোৰে বাবে মংগল। আমি সকলো অসমীয়া, সকলো ভাৰতীয়, কোনো বাংলাদেশী নহয়। এই চৰ অঞ্চলৰ মানুহবিলাক বাংলাদেশী নহয়। চ' আমি ভাবোঁ আপোনালোকে ইয়াৰ পৰা কিবা এটা শিক্ষা ল'ব বুলি মোৰ এটা আপোনালোকলৈ অনুৰোধ। আপোনালোকে তেওঁলোকক হীন জ্ঞান নকৰি আপোনালোকে নিজৰ ভাই, নিজৰ বহিনী, নিজৰ মানুহ বুলি আঁকোৱালি লওক। তেহে আমি সকলোৱে একেলগে আগবাঢ়ি যাব পাৰিম। যিসকল অবৈধ বাংলাদেশী তেওঁলোকত অবৈধ হয়, তেওঁলোকক আমি চৰ অঞ্চলৰ মানুহে বা কোনো অসমীয়া চিন্তাধাৰা থকা মানুহে কেতিয়াও আঁকোৱালি নলওঁ। অবৈধ সি হিন্দীও হ'ব পাৰে, সি মুছলিমো হ'ব পাৰে, যিকোনো ধৰ্মৰ হ'ব পাৰে। অবৈধ হয়, তেওঁলোকক আমি কেতিয়াও আঁকোৱালি নলওঁ। গতিকে এইবিলাক যাতে কোনো বিভ্ৰান্তিৰ সৃষ্টি নকৰে। আৰু এতিয়া আপোনালোকে সাম্প্ৰতিক সময়ত যিটো চলি আছে আমাৰ বিৰোধী আন্দোলন, তো বিৰোধী আন্দোলনক আমাৰ চৰকাৰে ডাইৰেক্ট টাৰ্গেট কৰি লৈছে আমাৰ যিখিনি মুছলমান সম্প্ৰদায়ৰ লোক। কিয়নো যিটো আমাৰ কাৰ জৰিয়তে তেওঁলোকে হিন্দু বা আৰু শিখ, খ্ৰীষ্টান কেইবাটাও জাতিক তেওঁলোকে নাগৰিকত্ব দিম বুলি কৈছে। তাত মুছলমানৰ কোনো উল্লেখ নাই, তেওঁলোকে মুছলমানক কিনি দিয়ে। কিন্তু তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে ধৰ্মীয় যিটো অত্যাচাৰৰ বলি যিখিনি হয়, সেইখিনি মানুহক তেওঁলোকে নাগৰিকত্ব দিব। কিন্তু ধৰ্মীয় অত্যাচাৰৰ বলি কেৱল মুছলমানৰ নন মুছলিমছ যিখিনি মানুহ সেইখিনিয়ে হয়নে? মুছলমান মানুহ ধৰ্মীয় সংখ্যালঘু যিখিনি আছে সেইখিনি কি হিংসাৰ বলি হোৱা নাই? আপোনালোকে আজি ৰোহিংগীয়াৰ কথা কওক, তেওঁলোকতো ব্ৰহ্মদেশত হিংসাৰ বলি হৈছে, তেওঁলোককো দিব লাগিছিল নাগৰিকত্ব। চ' আমি ভাবোঁ যে নহয়, সেইটোও ভুল যে মুছলমানৰ ৰোহিংগীয়াত যিটো ঘটনা হৈছে, ৰোহিংগীয়াসকলৰ যিটো ঘটনা হৈছে, তেওঁলোকক নাগৰিকত্ব দিব লাগে বুলি মই কোৱা নাই। কিন্তু যিখিনি বেলেগ দেশত নন মুছলিম যিখিনি কি হৈছে, সেইখিনিও যে দিব লাগে সেইটোও মই কোৱা নাই। কাৰণ সকলোকে বাদ দিয়ক, অবৈধ মানে অবৈধ। তেওঁ বিদেশীয়ে তেওঁ হিন্দীও হ'ব পাৰে, মুছলিমো হ'ব পাৰে। বিদেশীৰ কোনো ধৰ্মৰ নামত কোনো বিদেশীক চিনাক্ত কৰাটো আমাৰ বোধেৰে ঠিক নহয়। সেইকাৰণে এই বিৰোধী আন্দোলন ইমানখিনি ৰূপ লৈছে। চ' আৰু এটা কথা ক'ব লাগিব যে চৰকাৰে অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে যিটো এইটো নাগৰিকত্ব দিয়াৰ এটা প্ৰচেছ। ঠিক আছে, মানিছোঁ, এইটো দিয়াৰ প্ৰচেছ, নাগৰিকত্ব কাঢ়ি লোৱাৰ প্ৰচেছ নহয়। কিন্তু পিছে যেতিয়া NRC আহিব, NRC কাট অফ ইয়াৰ হ'ব 1951, যিটো সকলোৰে বাবে একে নহ'ব। কিয়নো
আমি এইটো অনলি মুছলিমছ কাৰণে 1951 হ'ব আৰু যিবিলাক নন মুছলিমছ হ'ব তেওঁলোকৰ কাৰণে 2014 হ'ব। চ' ইয়াতে আমি কি বুজি পালোঁ যে অনলি ডাইৰেক্ট মুছলিমছ যিখিনি মানুহখিনি আছে তেওঁলোকক টাৰ্গেট কৰি লোৱা হ'ব। গতিকে 1951 কৰি দিয়াৰ লগে লগে তেওঁলোকে কেবৰ বা কাৰ জৰিয়তে আহি যাব নাগৰিকত্ব তেওঁলোকে পাই যাব, কিন্তু মুছলিমসকলে তেওঁলোকৰ নাগৰিকত্ব প্ৰমাণ কৰিব লাগিব 1951 যোগেদি। গতিকে আপোনালোকে ৰাইজ এইখিনি বস্তু অলপ ভালকৈ ভাবিব, কিয়নো ভাবিবৰ দিন আহিছে। আপোনালোকে যদি নাভাবে কোনেও ভাবিব নোৱাৰে, নিজৰ কথা নিজে ভাবিব লাগিব। গতিকে আপোনালোকে ওলাই আহক, আপোনালোকে এই কা বিৰোধী যি আন্দোলন তাত যোগ দিয়ক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। হেল্ল', হাই দোস্ত, যদি ভিডিঅ'টো আপোনালোকে ভাবে যে আপোনালোকৰ কিবা ইনফৰ্মেটিভ হয় চ' তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।